গুড মৰ্নিং সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আছোঁ আমাৰ বৰনামঘৰত। বহুত দিনৰ এটা পৰিকল্পনা আছিল আমি মাজুলীত ৰাস চাবলৈ যোৱা, অৱশেষত আশাটো পূৰ্ণ হ'বলৈ গৈ আছে। আমি আমাৰ নামঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এখনি চাকি জ্বলালোঁ যাতে ইমান দূৰলৈ যাম ক'তো ৰাস্তাত বাধা বিঘিনি নঘটে, গতিকে এগছি বন্তি জ্বলালোঁ। ইয়াত পিজছে মই দুয়োটাই চাকি গছ জ্বলালোঁ, চাহ এটা কৰি ল'লোঁ। আমি ৰাস চাবলৈ বুলি ওলাইছোঁ মাজুলীত। মাজুলীৰ পৰিৱেশ আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। মাজুলী যাত্ৰা আৰম্ভ কৰিছোঁ। পুৱা 7টা বাজিছে। 7টা বজাত আমি ধেমেচি পাৰ হৈছোঁ। এতিয়া এয়া বৰফুকন আলিত আপোনালোকে দেখিবলৈ পাইছে, বেলিটো ওলাই আহিছে। আৰু এইফালে পিজুচ হাই। ভিডিঅ' বনোৱাটো কিবা ইউটিউবাৰ হোৱাৰ একো আশা নাই বাৰু, ভিডিঅ'টো বনাইছোঁ, পিছত এদিন নিজে চাবলৈ হ'ব। তো এয়া আহি হাইৱেত উঠিব হ'ল। এইফালে এইটো ৰাস্তা খোৱাং কলেজলৈ এইফালে সোমোৱা ৰাস্তা দেখিব পাৰিছে। আমি ডিব্ৰুগড়লৈ প্ৰায় আহিলে এইটো ৰাস্তাই সোমাই দিওঁ, খুব সোনকাল হৈ যায়, সময় বাচে, বাইকত তেলো বাচে। গেমন পাৰ হৈ আহিলোঁ। ইয়াতে বাইকত তেল চেল ভৰাই ল'লোঁ। তেল 700 টকা 710 টকা ভৰাই ল'লোঁ। আৰু কিমান খাই মাজুলীলৈকে আমি নাজানো, গতিকে এতিয়া যোৱাতহে কথা। আৰু ইয়াত ৰখিম জানো ক'ৰবাত এতিয়া? আৰু এতিয়া নৰখোঁ, একেবাৰে বগীবিলত গৈ ৰখিমগৈ। অলপ বগীবিলত ৰখিম, ৰখিব লাগিব। তাৰপৰা খোৱা বস্তু কিবা কিবি লৈ আহিছোঁ এইফালে মোনাটোতে। আপেল আছে, কিবা কিবি আছে, গতিকে একদম বগীবিল পাৰ হৈ ক'ৰবাত ৰখি খাই দিম ব্ৰেকফাষ্টটো। খাব লাগিব অলপ। ঠিক আছে, এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। বন্ধুসকল, পালোহি বগীবিল দলং। এইফালে বগীবিলৰ সৌন্দৰ্য আপোনালোকে মন কৰিব পাৰে। আৰু এয়া কাঞ্চনজংঘাৰ আমি কাষতে আছোঁ। লগৰ দুটামান আছেগৈ মাজুলীত, সিহঁতে ফোন কৰিছে, ষ্টেটাছ দিছিলোঁ, সিহঁতি গম পাই গ'ল। সৌৰভ আৰু শান্তনু আছে কিন্তু, শান্তনু সৌৰভ সিহঁতি আছে। লগ পাই ভাল লাগিব, যদি লগ পাই একেলগে ৰাস চাব পাৰোঁ খুব মজা লাগিব। তেতিয়াহ'লে ব'লক এতিয়া গৈ থাকোঁ। বৰ্তমান ধেমাজি টাউন পাইছোঁহি। এতিয়ালৈকে ব্ৰেকফাষ্টটো নাই কৰা। ধেমাজি টাউনতে ক'ৰবাত কৰিব লাগিব ওচৰে পাঁজৰে। এয়া ব্ৰেকফাষ্ট কৰি আছোঁ। আপেল আছে, আমুল ব্ৰেড, কাজু এইবিলাক লৈ আহিছোঁ। একদম ধুনীয়াকৈ খোৱাৰ ইচ্ছা আছিলে বহি, কিন্তু পিজুছে বগীবিল দলং পাৰ হোৱাৰ পৰা তাৰ এটাই কথা, সি বগৰী গছ এজোপা তলত খাম বুলি ক'লে। আহি শেষত এই ধেমাজি টাউন পাৰ হৈ বগৰী এজোপা পালোঁ। বগৰী তলত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আমি ৰেডি। এইফালেতো আৰম্ভ কৰিলে, এটা শেষেই আৰু
মজা আপেল মজা একদম ধুনীয়া ইমানকৈ খাই আছে যে খাই মজা লাগিছে ব্ৰেডটো আমুলৰ লগত এনেকৈ তিয়াই খাবলগীয়া আছে চাওঁ টেষ্ট কৰিছা লগতে কাজু বাদাম এটা মজা ব্ৰেকফাষ্ট কৰি ল'লোঁ আমাৰ যাত্ৰা চলি আছে আমাৰ লক্ষ্যস্থান হৈছে সত্ৰনগৰী মাজুলী আৰু গুগল মেপে কোৱা মতেতো প্ৰায় 100 কিলোমিটাৰ মানে আছে 80-100 কিলোমিটাৰ আছে গতিকে ব্ৰেকফাষ্টটো কৰি ল'লোঁ এটা জোচ পাইছোঁ এতিয়া পুনৰ যাত্ৰা আৰম্ভ হ'ব জানেই ৰাসৰ বতৰ আজি ৰাসৰ পূৰ্ণিমা ইফালে আজি দেউৰী ইলেকশ্যনো কিবা হৈ আছে বাটে বাটে আমি ইলেকশ্যন দেখি আহি আছোঁ ভোট দিবলৈ মানুহবিলাক গৈ আছে আৰু ৰাস্তাত মানে ইমানেই বাইকত যোৱা ৰাস চাবলৈ যোৱা মানুহৰ লাইন আমি একদম চুকাফা আগৰ পৰা লগ পাই আহি আছোঁ চবে মাজুলীলৈ বুলি ৰাস চাবলৈ গৈ আছে গতিকে আমিও লাহে লাহে গৈ আছোঁ জানেই ৰাসৰ বতৰ অসমৰ বিভিন্ন স্থানত ৰাস হৈ আছে কিন্তু এটা কথা মাজুলীৰ ৰাসৰ বৈশিষ্ট্যই বেলেগ সেইকাৰণে হয়তো কোৱা হয় মাজুলীক এই ৰাসৰ সময়ত দ্বিতীয় বৃন্দাবন বুলি গতিকে বৃন্দাবনৰ স্থানলৈ গৈ আছোঁ ভাল লাগিব আপোনালোকক ৰাসৰ পৰিৱেশ দেখাম গতিকে ব'লক গৈ থাকোঁ আহি পালোহি ঢকুৱাখানাতে অকণমান ৰেষ্ট ল'ম মুখ হাত ধুই ল'ম এতিয়া ভাগৰ এটা লাগিছে আমনি এটা লাগিছে নিৰামিষকৈ ভাত কেইটামান খাই ল'ম মুখ হাতকেইটা ধুই লওঁগৈ ৰ'ব তাৰপিছত কথা পাতি আছোঁ চিন্তা কৰিছোঁ আৰু কিমান দূৰ আছে 50 কিলোমিটাৰ এতিয়াও বাকী 50 কিলোমিটাৰ বাকী ভাগৰ লাগিছে ভাগৰ অলপ লাগিছে হ'লেও আৰু যাব লাগিব যে ভাগৰটো তেনেকৈ অনুভৱ কৰা নাই খানা কেনেকুৱা আছিলে খানাটো ভালেই তো ইয়াৰ পৰা কমেও আৰু এঘণ্টা বাট এঘণ্টাৰ পিছত গৈ পামগৈ বজাৰ দুটামানো কৰিবলৈ আছে বজাৰ কৰি ল'ব লাগিব আৰু বাইকটো ঠিকে আছে তেল খাব লাগিব নেকি তেল খাব নালাগে হাৱাটো অলপ চেক কৰিব লাগিব হাৱাটো চেক কৰি ল'লে ভাল হ'ব তো আমাৰ লক্ষ্য কমলাবাৰী সত্ৰ এতিয়া কমলাবাৰীত প্ৰথমতে কমলাবাৰী সত্ৰলৈ গৈ লওঁ তাৰপৰা দক্ষিণপাট সত্ৰ কিমান দূৰ কমলাবাৰীৰ পৰা নাজানো দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ আৰু আউনীআটী সত্ৰ এইকেইখন সত্ৰত সোমোৱাৰ কথা ভাবিছোঁ কিন্তু কিমান সময় মিলাব পাৰোঁ চাই লওঁ যদি পাৰোঁ গোটেইকেইখন সত্ৰতে এপাক সোমাব লাগিব বাকী থকা মেলা সুবিধা কি হ'ব থকা মেলা সুবিধাটো সত্ৰতে থাকিম বুলি ভাবিছোঁ কিমানখিনি কি সুবিধা হয় এতিয়া আৰু বিশেষ ভিডিঅ'টো ইয়াত দীঘল নকৰোঁ গতিকে বজাৰকেইটা কৰি লওঁ তাৰপিছত মাজুলীত লগ পাম একেবাৰে মাজুলীলৈ আহি থকা বাটতে এখন ডাঙৰ থান আছে বাসুদেৱ থান বুলি আমি ইয়াতো অকণমান সোমাই যাওঁ বুলি ভাবিলোঁ কাৰণ এইফালে ঘূৰি আহোঁতে এইফালে নাহোঁ যিহেতু যোৰহাট হৈ ফেৰীৰে গুচি যাব লাগিব গতিকে যথেষ্ট ডাঙৰ থানখন দেখাব লগা বহুতখিনি বস্তু আছে আপোনালোকে মন কৰিব পাৰে এইফালে বাসুদেৱ থান এইফালে পীযুষ বহি আছে এইটো হাইগধীয়া এইফালে ভিতৰত সোমাব নোৱাৰোঁ যিহেতু আমি চুৰিয়া লৈ আহিছোঁ কিন্তু ইয়াত পিন্ধিলে দেৰি হ'ব মাজুলীলৈ এতিয়াও কমেও 40 কিলোমিটাৰ বাকী আছে ভিতৰত নাম চলি আছে বাহিৰৰ পৰা অকণমান দেখাই দিছোঁ আপোনালোকক অকণমান পৰিৱেশ দেখাই দিছোঁ এৰিয়া বহুত ডাঙৰ ইফালেও আছে অলপ আগত ইয়াত বন্তি প্ৰজ্বলন কৰি আছে চাওক আপোনালোকে ইফালে এখন মাইনা দুজনী আছে বেছি দেৰি কৰিব নোৱাৰোঁ ইয়াতো দেৰি হৈ যাব 1:03 হ'লে মাজুলী পাবলৈ 40 কিলোমিটাৰ বাকী আছে আৰু বহুতখিনি যাবলৈ আছে ভাগৰো লাগিছে তো হ'ব এয়া শেষত আমি আহি পালোহি এয়া লিখা আছে আগত মাজুলীলৈ স্বাগতম বুলি আমি ধেমাজি হৈ আহিলে এইখনেই লাষ্ট দলং হয় লাষ্ট দলংখন পোৱাৰ পিছতে আমি এইফালে ডাঙৰকৈ গেট লিখা আছে মাজুলীলৈ আদৰণি বুলি শেষত মাজুলীত ভৰি থলোঁ গতিকে এতিয়া কমলাবাৰী সত্ৰৰ ফালে আমি যাম তো আগত পুলিচৰ চেকিঙো আছে নেকি পুলিচ পহৰা দি আছে গতিকে চাওঁচোন কি হয় নৰখালে হয় হেলমেট আছে লাইচেঞ্চ আছে একো দিগদাৰ নাই বাৰু তো গৈ থাকোঁ এতিয়া কমলাবাৰী ফালে নে কি পীযুষ ঠিক আছে
পালোহি এইফালে আপোনালোকক পৰিৱেশ দেখাই আছোঁ এইমাত্ৰ পাইছোঁহি মূল গেটখন বাৰু সেইফালে আছে পাৰ হৈ আহিলোঁ তাৰপৰা এইফালে চব পৰিৱেশ কমলাবাৰী সত্ৰ এইটো পুখুৰীটো কিনাৰতে আছে পুখুৰীটো ৰাতিপুৱাৰ ধুনীয়া দৃশ্য হয় সেয়া আপোনালোকক দেখাম যিমান পাৰোঁ চেষ্টা কৰিম অলপ দেখাই দিছোঁ পৰিৱেশটো থকা ব্যৱস্থাটো কৰি লওঁগৈ বাহিৰলৈ ওলাই যাওঁ অলপ পাছতে আকৌ আহিম সেইটোতে ডাঙৰ পুখুৰী চক আউনীআটী সত্ৰত আছোঁ এতিয়া একদম সন্ধিয়া হৈ আহিলে থকাৰ ব্যৱস্থাটো কমলাবাৰী সত্ৰতে কৰি ল'লোঁ এতিয়া অকণমান সময় ওলাই আহিলোঁ বৰ ডাঙৰ মাছ এটা মাৰি দিছে পুখুৰীটোত তো আন্ধাৰ হৈ আহিলে দেখাব লগা আউনীআটী সত্ৰত বহুত কিবাকিবি আছিলে কিন্তু সন্ধিয়া হৈ আহিলে আমি নিজেও চাব নোৱাৰিম এতিয়া ইয়াৰ পৰা ওলামেই তো ইয়াত বেছি দীঘলীয়া নকৰোঁ দেখাব লগা বহুত আছিলে চাব লগা বহুত আছিলে কিন্তু ইমানতে শুভ সন্ধিয়া আছোঁ কমলাবাৰী সত্ৰৰ আৱাস গৃহত আছোঁ এয়া পৰিৱেশ যেনে তেনে এখন বেডিঙৰ ব্যৱস্থা কৰিলোঁ সৰুকৈ থকাটোকে হ'ব লাগিব বহুত অতিথি যেনে তেনে এখন বেডিঙৰ ব্যৱস্থা কমিটি কৰি মেলি উলিয়াই লৈ কমলাবাৰী মেইন চাৰিআলিৰ পৰা ওলাই গৈছিলোঁ ইমান ভিৰ CM আহিছে মামা আমাৰ তো যেনে তেনে তাৰ পৰা ফচি আছিলোঁ ওলাই আহিছোঁ আৰু এতিয়া অকণমান ৰাসৰ পৰিৱেশ ওলাই যাবলৈ লৈছোঁ আপোনালোকক দেখাই মেকআপ চলি আছে দেখাই এইফালে মেকআপ চলি আছে মেকআপৰ এই সৰু কৃষ্ণৰ মেকআপ চলি আছে এইফালে মেকআপ অকণমান ওলাই যাওঁ ৰাসৰ পৰিৱেশ আপোনালোকক দেখাম এতিয়া কমলাবাৰী সত্ৰৰ পৰা তাৰপিছতে চাওঁচোন আৰু ক'ত দেখাব পাৰোঁ ক'ত যাব পাৰোঁ চাব পাৰোঁ গতিকে ব'লক এয়া ৰাসৰ পৰিৱেশ চক মানুহ ৰাস আৰম্ভ হোৱাই নাই এতিয়ালৈকে কিন্তু মানুহৰ ভিৰ মানে আৰু এইফালে পুখুৰী পাৰৰ ভিউ পইণ্টটো আপোনালোকক দেখাই দিছোঁ চাওক কি সুন্দৰ পৰিৱেশ উত্তৰ কমলাবাৰী পুখুৰীটোক কি ধুনীয়াকৈ সজাইছে একদম যিমান পাৰে লাইটে শুৱনি কৰি তুলিছে এয়া
ঘৰে ঘৰে শিশু বিচাৰি ফুৰে নিৰন্ত দুষ্কৰহে পাতিলে এইফালে ৰাস চলি আছে, সময় 2টা বাজিলে আৰু ৰাস চাব নোৱাৰোঁ, একদম ভাগৰ লাগিছে, টোপনি ধৰিছে। এইফালে পীযুষ, আমি এঘুমতি শুই ল'লোঁ, তাৰপিছত ৰাস চাইছিলোঁ বাৰু। এতিয়া 2টা বাজিলে, তাৰপৰা আৰু নোৱাৰি, আৰু ভাগৰ লাগিছে, শুই থাকোঁগৈ। বাই বাই, গুড নাইট। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজি। যদি কাইলৈ থকা হয় তেতিয়াহ'লে কাইলৈ পুনৰ অন্য সত্ৰৰ পৰা ভিডিঅ' বনাম বুলি ভাবিছোঁ। ত' আজিলৈ ইমানেই, গুড নাইট।